ৰেচনৰ টোপোলা। গল্পকাৰ গীতিকা চহৰীয়া। অমলে ঘৰৰ পিয়ালিতে বহি চোতালত খেলি থকা মুনুকণৰ পিনে চাই আছে। পাকঘৰৰ ভিতৰৰ পৰা অমলৰ ঘৈণীয়েক নিৰ্মলাই বকি বকি ওলাই আহিছে। এই ল'ৰাটো লাট চাহাবৰ বেটা, নিমখ ভাত খাবই নোৱাৰে। আজি 2 দিন ধৰি সি ভালকৈ ভাত খোৱা নাই। কণী নহ'লে চয়াবিন লাগে হেনো তাক। এই অভাৱৰ দিনত ক'ৰ পৰা কি আনো? চৰকাৰী চাউল কেইটাৰে কিবাকে চৌকাটো জ্বলাই আছোঁ। নিৰ্মলাৰ বকনি শুনি অমলে মাত লগালে। কাইলৈ অলপ দালি বা চয়াবিন গোটাব পাৰোঁ নেকি চাওচোন। আনক খুজি বস্তু অনাৰ অভ্যাস অমলৰ আগৰ পৰাই নাই। কোনোবাই কিবা দিলেও সি কৰা কামৰ বিনিময়তহে আনে। দেশৰ দুৰ্যোগৰ সময়তহে এনে লাও লোৱা অৱস্থা হৈছে তাৰ। এনে হ'লে চাইকেল মেৰামতিৰ দোকানখন ঠিকে চলিলে সিহঁত 3টা ভালকৈয়ে চলিব পাৰে। আকালো নাই, ভঁৰালো নাই। তাৰ কথা হ'ল দুখীয়া হ'লেও আত্মসন্মান আছে। এতিয়া তাৰ যিয়েই অৱস্থা নহওক, এসময়ত মতি মহাজনৰ পুতেক বুলি সকলোৱে সমীহ কৰিছিল। সেইবোৰ এতিয়া অতীত। দেউতাক ঢুকোৱাৰ পিছত মদাহী ককায়েকে মদ খাই খাই মহাজনৰ বিঘা বিঘা মাটি বিক্ৰী কৰি শেষ কৰিলে। অমল অৱশ্যে পঢ়া শুনাত বেয়া নাছিল। BA পাছ সি। বহুত চেষ্টা কৰিও চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলে সি। তাতকৈ পঢ়াত বহুত কেঁচা। সকলোৰে চাকৰি হ'ল। বহুতে আকৌ টকা পইচা গুজি ঠিকা ঢুকুলি কৰি এতিয়া ডাঙৰ ডাঙৰ ঠিকাদাৰ হৈ অৱস্থা নদন বদন। হঠাতে ঘৰৰ পদূলিত হোৱা গাড়ীৰ শব্দত অমল বহাৰ পৰা উঠি পদূলিলৈ ওলাই গ'ল। এয়া কি? নৰেন দেখোন। আনন্দ আৰু আৱেগত অমলৰ চকুলো ওলোৱা অৱস্থা। কিয়নো নোলাব? এসময়ত কম বন্ধু আছিল নে সিহঁত দুজন? বহুতেতো টিউবটায়াৰ বুলি মাতিছিল সিহঁতক। পঢ়াত কেঁচা নৰেনক অমলে কিবাকে হায়াৰ ছেকেণ্ডাৰীলৈ টানি তুলি নিছিল। তাৰপিছত গুৱাহাটীত গৈ ঠিকা কৰি এতিয়া এজন নাম জ্বলা ঠিকাদাৰ নৰেন হাজৰিকা। বহুত ডাঙৰ মানুহৰ লগত উঠা বহা তাৰ। বিশিষ্ট সমাজ সেৱক হিচাপে নৰেনৰ ফটো মাজে মাজে টিভিতো ওলায়। এই কথা অমলৰ ভনীয়েক কণমায়ে ফোন কৰি কয় কেতিয়াবা। নৰেনে অমলৰ ভনীয়েক কণমাইক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিছিল। দুয়োৰে সম্পৰ্কত অমলো বেছ সুখী আছিল। কিন্তু চহৰলৈ যোৱা নৰেন কণমাইৰ বাবে আৰু ঘূৰি নাহিল। তাতেই কোনো সম্ভ্ৰান্ত ঘৰৰ ছোৱালী বিয়া কৰোৱা বুলি শুনি কণমাই কান্দি কাটি নাখাই নবৈ জীৱনৰ মায়ামোহ এৰি পেলাইছিল। নিজৰ নলে গলা লগা বন্ধুৰ এনে বিশ্বাসঘাতকতাত ক্ষুণ্ণ হৈ নৰেন এদিন ঘৰলৈ আহোঁতে অমলে বহুত বেয়াকৈ কৈছিল তাক। তাৰ পিছৰে পৰা সিহঁত কোনো যোগাযোগত নাছিল। নৰেনে এক প্ৰকাৰ ভালেই পাইছিল। বিলাসী জীৱনৰ অভিজ্ঞতাৰ পৰা তাৰ মনত এই ধাৰণা বাৰুকৈ পোখাইছিল যে অমলহঁতৰ দৰে মানুহৰ লগত সম্পৰ্ক ৰখাটো ঠিক নহয়। আৰু আজি হঠাৎ এনে এক লকডাউনৰ দিনত তাৰ ঘৰৰ পদূলিত নৰেনক দেখি অমল এক প্ৰকাৰ হতভম্ব হৈ পৰিল। পুৰণি স্মৃতি বিজাৰিত দিনবোৰে তাক আৱেগিক কৰি তুলিলে। সি দৌৰি আগবাঢ়ি গৈ নৰেনৰ হাতত ধৰিব খোজোতেই নৰেনৰ ড্ৰাইভাৰটোৱে কৈ উঠিল, অলপ দূৰত থাকক, চাওক নুচুব। এৰা, মই পাহৰিছিলোৱে। এইকেইদিন সকলোৱে দূৰত্ব বজাই থিয় হ'ব লাগে। এইবুলি অমল কেইখোজমান পিছুৱাই আহিল। হ'লেও অমলৰ হৃদয়ত আৱেগৰ ঢৌবোৰ একেধৰণৰ উঠা নমা কৰি থাকে। মাস্কেৰে মুখ ঢাকি ৰখা নৰেনৰ দুচকুত কিন্তু তেনে কোনো ভাৱাৱেগ দেখা পোৱা নগ'ল।
অমলৰ পৰা অলপ দূৰত্ব বজাই খোজকাঢ়ি অহা নৰেনে ড্ৰাইভাৰক গাড়ীৰ পৰা ৰেচনৰ টোপোলাটো আনিবলৈ ইংগিত দিলে। অমলে কি সুধিব কি নুসুধিব একো ভাবি নাপায় তই কেতিয়া চহৰৰ পৰা আহিলি এই বুলি সোধা আৰম্ভ কৰিলে। মই এইকেইদিন কামৰ পৰা অলপ আজৰি পাইছোঁ, সেয়ে ভাবিলোঁ গাঁৱৰ দুখীয়া দৰিদ্ৰ মানুহখিনিক এই সুযোগতে অলপ সহায় কৰোঁ, আৰু অহা নিৰ্বাচনত টিকেট পোৱাৰো মোৰ সম্ভাৱনা আছে, সেয়ে এই চেগতে মানুহখিনিক মাত লগাই যাওঁ বুলি মই আহিলোঁ। নৰেনৰ কথা বতৰাৰ ভাৱ ভংগী সঁচাই সলনি হৈছে। অমলৰ লগত সনা পিঠাকে থকা আগৰ নৰেনৰ বিন্দু মাত্ৰও চিন-চাপ নাই। গা গাড়ী কথা বতৰা সকলো সলনি হৈছে। হোৱাটোৱেই স্বাভাৱিক, ইমান ডাঙৰ মানুহ এতিয়াহি। নিৰ্মলাই পিৰালিৰ বেঞ্চখনকে জোকাৰি নৰেনক আঠে বেঠে বহিবলৈ ক'লে। নৰেনে মূৰ জোকাৰি ড্ৰাইভাৰৰ পিনে চাই ক'লে, ঐ সাংবাদিকটো ক'ত ৰ'ল? মই ভাবিলোঁ এই অমলৰ পৰা আৰম্ভ কৰোঁ, এতিয়াও আহি নাপালে হোপলেছ। বাৰু সি আহি থাকিব দেই, ইয়াত আৰু বেছি সময় ৰৈ থাকিব নোৱাৰি। দে মোক টোপোলাটো দে, ইয়াতে দুটামান ফটো উঠি অমল এইফালা দুটামান ফটো উঠাচোন, মোক ফটোকেইটা মাৰি দিয়া দেই। ঠিক আছে দেই। নৰেনে অমলৰ হাতত ৰেচনৰ টোপোলাটো তুলি দি ফটোৰ বাবে প'জ দিলে, আৰু এতিয়া হ'ব বুলি খৰখেদাকৈ গুচি গ'ল। বন্ধুত্বৰ আন্তৰিকতাটো বাদেই বিপদত সহায় কৰাৰ বাবে নৰেনৰ মুখত যি আন্তৰিকতা ফুটি উঠিব লাগিছিল তাৰো কোনো চিন চাপ দেখা পোৱা নগ'ল। কোনোদিনে কাৰোৰ পৰা এপইচাও এনেই নলোৱা অমলে টোপোলাটো হাতত লৈ নৰেন যোৱাৰ ফালে একেথৰে চাই ৰ'ল। অমলৰ আত্মসন্মানখিনি ঢাকি টোপোলাটোত জিলিকি ৰ'ল কেইটামান আলু, পিঁয়াজ, দালি আৰু পুতেকে ভাল পোৱা চয়াবিনৰ পেকেট এটা।